फ्रेंड्स पुनर्बार स्वागतम जनाइছো मरिगाঁও मरम जिंटी चेनेलলৈ আৰু আজি মই বেলেগ এটা টপিকৰ বিষয়ে কথা পাতিম বুলি ভাবিছো সেই টপিকটো হৈছে মই ক'ত কি কেনে ধৰণৰ কাম কৰি আছো তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম আৰু মই জড়িত হৈ আছো অৰিয়েন্সৰ লগত আৰু এটো অৰিয়েন্স হৈছে এনেকুৱা এবিধ প্ৰডাক্ট যিটো নেকি আয়ুৰ্বেদা ইউনানী আৰু সিদ্ধাৰ সংমিশ্ৰণত বনোৱা হয় আৰু প্ৰথম মই যিটো ঔষধৰ বিষয়ে কথা পাতিম বুলি ভাবিছো সেই ঔষধবিধ হৈছে ডিটক্সি 1 আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ মোৰ ব্লগটো সম্পূৰ্ণকৈ চাই থাকক শেষলৈকে আৰু মই জড়িত হৈ আছো অৰিয়েন্সৰ প্ৰডাক্টবোৰ নিৰ্মিত যিটো নেকি আয়ুৰ্বেদা ইউনানী আৰু সিদ্ধাৰ সংমিশ্ৰণত আৰু ডিটক্সি 1ৰ বিষয়ে আজি আমি কথা পাতিম মানে মই কম আৰু মেইনলি কাৰণ হৈছে ফুড আমি যিবোৰ খাদ্য গ্ৰহণ কৰো সেইবোৰ হৈছে আমাৰ বিভিন্ন ধৰণৰ কেমিকেল যুক্ত খাদ্য যেনে ফাষ্ট ফুড হয়নে মেইন কাৰণটো হৈছে ওয়াটাৰ টক্সিননো কি হয় আমি তাৰ বিষয়ে মই কম আজি টক্সিন হৈছে যেনেকুৱা ধৰণৰ কল কাৰখানাৰ ধোঁৱাত আমাৰ বায়ু পলিউশন হয় প্ৰদূষিত হয় সো হেতু কাৰণে আমাৰ যেনেকৈ পানী লেতেৰা সমূহ কল কাৰখানাৰ ধোঁৱা ইত্যাদি হক বা যিয়ে হক লেতেৰা পানীৰ প্ৰদূষিত হোৱাৰ দেখা যায় যাৰ কাৰণে আমি পানী সেৱন কৰো বা যিকোনো ফাষ্ট ফুড জাতীয় খাদ্য গ্ৰহণ কৰো আমাৰ পেটত বহুতো বীজাণুযুক্ত খাদ্য গুচি যায় হয়নে আৰু যিবোৰ খাদ্য গুচি যায় আমাৰ যাৰ ফলত পেটৰ বিভিন্ন ধৰণৰ প্ৰবলেম হয় যিহেতু বিশুদ্ধ পানী আমি সেৱন কৰিব লাগে সেই ঠিক তেনেদৰে আমাৰ পেটটো ভালে ৰাখিবলৈ আমি ডিটক্সি 1 সেৱন কৰিব লাগিব হয়নে যেটো মই সেৱন কৰি আছো আৰু ৰিজাল্টটো বহুত ভাল আৰু যেনেকৈ আমি উশাহ নিশাহত বিভিন্ন ধৰণৰ যেনেকৈ ভাইৰাছ আমি দেহৰ ভিতৰলৈ সোমোৱাই দিও ঠিক তেনেকৈ আমি খাদ্যৰ জৰিয়তে বিভিন্ন ধৰণৰ বেয়া পদাৰ্থ কিছুমান আমাৰ পেটৰ ভিতৰলৈ যায় যাৰ ফলত পেটৰ বিষ ইত্যাদি সমস্যাই দেখা দিয়ে আৰু যাৰ ফলত আমাৰ শৰীৰটো বহুতেই দুৰ্বল হৈ পৰে এই ডিটক্সি 1 আমাৰ শৰীৰত এই যিবোৰ বেয়া আমাৰ ভাইৰাছ হয় হেবোৰ অহাত বাধা দিয়ে যেনেকৈ আমাৰ ব্লাডত যদি কিবা বেয়া বীজাণু আমাৰ ভিতৰলৈ যায় হেবোৰো ভাল কৰে আৰু যেনেকৈ আমাৰ ফিজিক্যাল এক্সাৰসাইজ কৰাৰ ক্ষেত্ৰত আমি ভাগৰুৱা অনুভৱ কৰো যেনেকৈ হেল্থ ইস্যুজ আমাৰ মূৰৰ বিষ ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে পেটৰ পৰা আদি কৰি গোটেই শৰীৰটোত আমাৰ এই ডিটক্সি 1 বহুত সহায় কৰে আমাৰ এই ব্লাডৰ সাৰ্কুলেশনত শুদ্ধ ব্লাড সাৰ্কুলেশন হোৱাটো সহায় কৰে ডিটক্সি 1 হয়নে যিহেতু ডিটক্সি 1ৰ ভাগবোৰ মই ধুনীয়াকৈ স্ক্ৰীনত দেখাই দিছো চাব পাৰিব ডিটক্সি 1 আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে যিহেতু আমাৰ বেমাৰ অৰ্থাৎ বাধা দিয়ে বেমাৰৰ আমাৰ যিবোৰ বীজাণু হয় ডিটক্সি 1 আমাৰ ভিতৰলৈ যোৱাত বাধা দিয়ে আৰু ডিটক্সি 1 আমাক ইমানেই সহায় কৰে যেটো নেকি আমাৰ ক্লিন কৰি পেলাই আমাৰ বডিৰ যিবোৰ বীজাণু থাকে হেবোৰ ক্লিন কৰি পেলাই ব্লাডৰ যিবোৰ হয় ব্লাডৰ সমস্যা হেবোৰ সাফা কৰি পেলাই যেনেকৈ শকতৰ সমস্যা যেটো ফেটৰ সমস্যা এবোৰ শকত হয় মানুহবোৰ খোৱাৰ ক্ষেত্ৰত হেবোৰ ভাল কৰে আৰু ডিটক্সি 1 বহুতেই ভাল লিভাৰৰ কাৰণেও ভাল আমাৰ লিভাৰটো সুস্থ হৈ থাকিবই লাগিব জীয়াই থাকিবলৈ হেতু কাৰণে আমি ডিটক্সি 1ক এবাৰ ব্যৱহাৰ কৰি চাব পাৰো আৰু নেচাৰেলি প্ৰডাক্ট যিহেতু আমি সবেই বিচাৰো যে আমাৰ শৰীৰটো ভালে থাকিবলৈ নেচাৰেল প্ৰডাক্টৰ প্ৰয়োজন সেইবাবে এটো নাম্বাৰ 1 নেচাৰেল হয় ইয়াত 30টা কেপসুল থাকে য'ত আমি আহাৰ খোৱাৰ 1 ঘণ্টাৰ আগত এটাকৈ কেপসুল লব লাগে ये जो डिटॉक्सी 1 के बारे में हम बातें किया है आप लोगों के साथ उसको डरने की कोई ज़रूरत नहीं है क्योंकि वो बिल्कुल और जड़ी बूटी से बने हुआ प्रोडक्ट है मैं भी खुद यूज़ कर रहा हूँ उसका रिजल्ट बहुत अच्छा आ रहा है और बॉडी को बहुत हेल्थी बनाता है और गंदगी को निकाल देता है सो आप लोगों को मेरा ब्लॉग को अच्छा लगा है तो प्लीज़ लाइक कर दीजिए कमेंट कर दीजिए और न्यू है आप लोग न्यू देख रहे हैं मेरे ब्लॉग को तो प्लीज़ सब्सक्राइब कर दीजिएगा क्योंकि ये मेरा वीडियो का नोटिफिकेशन आप लोगों को मिल सके और थैंक यू सो मच मेरा पूरा ब्लॉग को देखने के लिए